অহাত ছোৱালী ইমান টাইম হ'ল এতিয়ালৈকে আহিবাই হোৱা নাই। কিবা চাগে অলপ গমেই বেছি চাগে। যা য'তেই লগ পাওঁ তাতে গুৰক মাত ধৰিম। ফোনটো লগাই চাওঁ আকত বা আছে সি। আৰে অহাত ছোৱালী ফোন নধৰা কিয়া, কিবা হ'ল ইয়াৰ? মোৰ মাথা গৰম হৈ গৈছে দে। ঐ ফোন ধৰ ধৰ। ধেই অহাত ছোৱালী ফোনেই তোলা নাই। গাছৰ তলতে অলপ টাইম বহি থাকো, যদি নাহে গুচি যাম আৰু। অ দোস্ত কিয় মাতিছিলে মোক? অ দোস্ত আহ বহচোন, তোৰ লগত এটা ডাঙৰ কথা আছে। অ দোস্ত মই সেইকাৰণে আহিছো দে বাকী খবৰ পাতি ভাল না? আছো দে ভাই, ভালে। তোৰ ভাল না? মোৰো ভালেই দে। পিছে এটা কথা হৈছে নহয়। কি কথা দোস্ত? মোৰ বোলে গাৰ্লফ্ৰেণ্ড আছে। মই বোলে কোনোবা ছোৱালীৰ লগত গাছৰ তলত বহি ডেট কৰি আছো। কোনোবাই মোৰ কথা বেয়া বেয়াকে এনেকৈ কৈ ফুৰিছে। ইমান মিছা কথাটো কবা নালগে। খাৱা ই কেনেকে গম পালাগে? অ দোস্ত সেইটো চাইড কিয় ঘূৰিলি? নহয় গম পাইছা না এইবিলাক কথা গাঁৱত কোনে কৈ ফুৰিছি? গম অলপ পাইছো সেইকাৰণে তোকেই মাতছো। মোক মাতাৰ কাৰণ মই কিবা তোক হেল্প কৰি দিব লাগব নেকি? কি হেল্প কৰিবি তই মোক? হাৱা তই খাইলি যি। হাৱা তই মোক কিয় মাৰলি? কি কৈছে তই? কিয় মাৰছো তোক? গোটেই গাঁওখনত তই মোৰ নামটো বদনাম কৰি ফুৰিছে। মোৰ মান সন্মান চব খাই পেলছা। মই কোনটো ছোৱালীৰ লগত গাছৰ তলত বহি থকা দেখছে আৰু লো। মোক নামাৰিবি মই তামাম দুখ পাইছো। ৰাহুল তই মোৰ লগৰ হয়, সেই বোলো তই এনেকুৱা কাম কৰি ফুৰিছ মই কেতিয়াও ভাবা নাছিলো। আজিৰ পৰা তই মোৰ আগত দেখাও নেদবি আৰু তই মোক কেতিয়াও নামাতবি। চৰি ভাই, মোক ক্ষমা কৰি দি। মই এনেহে কৈ ফুৰিছিলো গাঁৱত, ভবা নাছিলো কথাষাৰ যে ইমান ডাঙৰ হৈ যাব। মই ভাবিছিলো তোৰ কথা এনেকে কোৱাৰ ফলত তই ডাউন ফল পৰি যাবি, কাৰণ তই ক্লাছৰ ভিতৰত সকলোতকৈ পঢ়িব পৰা ল'ৰা। চৰি, মোক ক্ষমা কৰি দিবি। আজিৰ পৰা মই কেতিয়াও এনেকুৱা কাম নকৰো। কিন্তু মই গোটেই গাঁওখনতে বদনাম হৈ ফুৰিছো। এতিয়া কি কৰো মই ভাবি পোৱা নাই। ঘৰত যদি গম পাই মোক মা দেউতাই মাৰি মাৰি অৱস্থা চেছ কৰি দিব। দোস্ত তই টেনচন নলবি, মই গাঁৱত যাই চবৰে আগত কৈ দিম যে এইবিলাক চব মিছা। মই এনেহে তাৰ কথা কৈ ফুৰিছিলো। কি কৈছে দোস্ত? সঁচাই তই চবকে কৈ দিবি নে মোৰ কথাবিলাক যে মিছা হয়? দোস্ত মই গোটেই গাঁওখিনিকে কৈ দিম যে মই মিছা মিছি তোৰ বদনাম গাই ফুৰিছো। তোৰ ইয়াত একো ভুল নাই, মই এনে কথাবিলাক লগাইছো। দোস্ত সেইটো মোৰ বান্ধৱীহে আছিল, তাই পানী খাব খুজিছিল, সেইকাৰণেহে মই তাতে গাছৰ পিছফালে দমকললৈ গৈছিলো। দোস্ত মই গম পাইছো দে, তোৰ একো ভুল নাই। মই গোটেইখিনি গাঁৱকে কথাবিলাক ক্লিয়াৰ কৰি দিম, ঠিক আছে দোস্ত? দোস্ত ঠিক আছে দে, তই কৈ দিবি হা। মোৰ এতিয়াহে মনটোত ফূৰ্তি লাগিছে। ঠিক আছে দোস্ত, তই টেনচন নলবি। মই ভাবাই নাছিলো যে কথাটো যে ইমান ডাঙৰ হৈ যাব। তাৰ কাৰণে চৰি হা, তই মোৰ কাৰণে বহুত বিপদত পৰি গৈছা। নাই দে দোস্ত, ঠিক আছে। মই এতিয়া পুৰা বুজি পাই গৈছো। দে তই গোটেইখিনি কথা গাঁৱত ক্লিয়াৰ কৰি দিবি দেই। দোস্ত ঠিক আছে দে, টেনচন নলবি। আৰু দোস্ত কাপোৰ চাপোৰ ললি নাই পূজাত? লম বেগী পেণ্ট চাৰ্ট আৰু জোতা লম আজি ৰাতিপুৱাই মাক সুধিছো, মোক কাপোৰ কিনি দিব বুলি কৈছে। হয় নেকি? ভালেই দে। আৰু তই কাপোৰ ললি নাই পূজাত? লম ময়ো লম। বঢ়িয়া নতুন ডিজাইনৰ চাৰ্ট লম। এটা কথা জানা নাই? প্ৰজ্ঞানে নতুনকে এখন দোকান খুলিব বোলে এইবাৰ পূজাত। কিহৰ দোকান খুলিব? শুনিছো চাওমিন পৰঠা এইবিলাকৰ দোকান খুলিব বোলে। হয় নেকি? ভালে দে, আমি তাতে খাব পাৰিম। ভালে হ'ব দে, আমাৰ লগত চলি হয় তাতে খাম আৰু। প্ৰজ্ঞানে এইবাৰ পূজা চাব নোৱাৰিব চাগে, কাৰণ দোকানত থাকিলেতো কাষ্টমাৰ বহুত হয়, চ' তাতে বিজি থাকিব লাগিব। সেই কথাটো ময়ো সুধিছো তাক। কৈছে কিবাকে চান্স মাৰি হলেও বোলে আমাৰ লগত চাবই পূজা। কি কোৱা? ভালে হ'ব দে, গোটেইকেইটা লগ থাকিলেহে ভাল লাগে, না কি ক? দোস্ত বল আমি যাওঁ বল। কালিৰ কাৰণে আৰু প্ৰিপাৰেচন কৰিব আছেই নহয়। দোস্ত বল ময়ো পূজাৰ কিছু কালেকশ্যন চাব লাগিব। বল যাওঁ, কালি লগ পাম।
বল বল এইখিনি জেগাতে আমি গোটেইকেইটা লগৰ ল'ৰা লগ হ'ম দে কালি। ঠিকে আছে দে, গোটেইকেইটা লগৰ ল'ৰা লগ হ'ম, প্লেনিং কৰিম ক'ত ক'ত ফুৰিব যাম, কি কি কৰিম, না কি কোৱা দোস্ত? দোস্ত ঠিকে আছে দে, কালি লগ পাম। অ'কে দোস্ত ঠিকে আছে দে, বল বল। দে বল বল, কালি লগ পাম, বল বল বল। দেৰি হৈছে, দুপৰীয়া ভাত খাবাও টাইম হৈছে। ঠিক আছে দে, বল বল।